ফ্ৰেণ্ডছ গুড মৰ্ণিং। আজিৰ দিনটো আমাৰ বাবে খুবেই স্পেচিয়েল আছিল। প্ৰথমে আছিল কইনাৰ হাতৰ ভাত লোৱা অনুষ্ঠান। সেই মৰম লগা মোমেণ্টছখিনি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। তাৰপিছত মই মোৰ কেক বেকিং কামত লাগিলোঁগৈ। আজিৰ অৰ্ডাৰ প্ৰিপাৰেশ্যন আছিল, সেই কামৰ অলপ গ্লিমছ এই ব্লগটোত দিছোঁ। ট্ৰেডিশ্যন আৰু মোৰ ডেইলি ৱৰ্ক দুয়োটাকে একেলগে ৰাখি এই ব্লগটো মই বনালোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। কইনাৰ হাতৰ ভাত খোৱাৰ পিছত আমাৰ কইনাই আমাৰ ৰিলেটিভবিলাকক সেৱা কৰিছে। আমাৰ মা দেউতাক প্ৰথমত সেৱা কৰিছে। Jangan tolong kasih bukan ya. Olah, anak. Kakak. Edit कर देंगे। एक और दिल स्टॉप हुआ था इधर। बारो वो दिल और इधर। बिल। और दिल। कितना सिंपल। खाना पना। कितना? पहले आगे तुम्हारे दिल। कोई लाती तेरा क्या बंदे? आमिर जो है Mati dia akan lupa. Tapi bohong kan belum set. Oh dia. Demi itu semua bisa. Como ada orang kalau tutup tutup. No. Era dia tu dia. Yo dirajat kita yang keluar. Dirajat lagi tu tayak saya tadi rasta ni naik. আজিৰ অনুষ্ঠান শেষ হোৱাৰ পিছত মই এতিয়া কেকৰ কামত লাগি গৈছোঁ। ভাত ৰন্ধা হোৱাই নাই।
তাৰ আগতে মই কেককেইটা ৰাতি হৈছে এতিয়া কেকটো আগত মই বহাই লওঁ তাৰপিছত মই ৰান্ধিব যামগৈ এইখিনি বস্তু মই আগৰ পৰা কাটি ৰেডি কৰি ৰাখিছোঁ এইবিলাক বেটাৰটো বনাই ৰাখিছোঁ মই এতিয়া লাহে লাহে কেকটো বনাওঁ আৰু কেক দুটা বহাই দিছোঁ ফ্ৰেণ্ডছ হ'ব বাকী আছে মই পাকঘৰত এতিয়া সোমাওঁগৈ পাকঘৰৰ অলপমান কাম আছে পাকঘৰৰ কামখিনি কৰোঁগৈ কেক দুটা বহাই আহিছোঁ এতিয়া পাকঘৰত বাচন এসোপা আছে গধূলি বাচন ধোৱাই নাই ইয়াত ধুই লওঁ ভাতখিনি খোৱাৰ পিছত বাকী কেককেইটা কৰিমগৈ ফ্ৰেণ্ডছ ভিডিঅ'টো আজি ইয়াতে শেষ কৰিলোঁ এতিয়া মই এডিটিং কৰিব লাগিব ভিডিঅ' আপলোডো কৰিব লাগিব আজিৰ কাৰণে ইয়াতে শেষ কৰিলোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব